আদিবাসী জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱৰ কৰম উৎসৱ আজি দিনজোৰা কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ নুনাইপাৰা চাহ বাগিচাত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, মঙলদৈ শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা কৰম উৎসৱত এটি কলি দুটি পাতৰ মাজৰ পৰা খন্তেক মনোৰঞ্জনৰ বাবে ওলাই আহিল আদিবাসী লোক। এই উৎসৱত কৰম পূজাৰ তাৎপৰ্য বহলভাৱে আলোচনা কৰা হয় আৰু কৰম নৃত্য পৰিৱেশন কৰা হয়। আজি অনুষ্ঠিত কৰম উৎসৱত উপস্থিত হৈ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক ৰবীন গোৱালা, ওদালগুৰি জিলাৰ আচাৰ সহকাৰী সম্পাদক সঞ্জয় খবৰ, অসম চাহ মজদুৰ সংঘৰ সভাপতি জামান কুজুৰ, সম্পাদক সঞ্জু চনাগুৰ কৰম পূজাৰ বিশেষত্ব আৰু তাৎপৰ্য বহলভাৱে ৰাইজক বুজাই আনন্দত আত্মহাৰা হৈ ঝুমুৰৰ তালে তালে এপাক নৃত্য কৰে। আজি ৰাতিপুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে ওদালগুৰি জিলাৰ প্ৰাক্তন আচাৰ সাংগঠনিক সম্পাদক ৰবীন গোৱালাই। ওদালগুৰি জিলাৰ নুনাইপাৰা চাহ বাগিচাত আদিবাসী জনগোষ্ঠীৰ এক কলা সংস্কৃতি, এক কৰম উৎসৱ, কৰম পূজা। আজি 16 সংখ্যক কৰম উৎসৱ পূজা আজি এটা আয়োজন কৰা হৈছে। সকলো নুনাইপাৰা ৰাইজৰ হয়, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, লগতে অসম চাহ মজদুৰ সংঘ আৰু সমূহ নুনাইপাৰাবাসী ৰাইজ হয়। আজি এটা কৰম পূজা, কৰম উৎসৱ পালন কৰা হৈছে। আমাদের আজি নুনাইপাড়া প্রাথমিক গোট SCMS তথা সদৌ অসম आदिवासी ছাত্র সন্থা आशा प्राथमिक गोट और खमू राइज केयर हमारे उद्योग में आज हमारे 16तम करम उत्सव यहाँ पालन करी जाए। और सर्वप्रथमे हमारे कार्यसूची रहे स्मृति तर्पण, पताका उत्तोलन, तार पिछे हमारे आज 12 बरणिया যাত্রা শুভ যাত্রা করিকে আসলি।